নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ এটা দুখবৰ দিবলৈ গৈ আছোঁ যে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা নিয়ৰৰ ফুল ধাৰাবাহিকখন আৰু মাত্ৰ কেইটামান এপিছডৰ পিছত অন্ত পৰিব। 2019 চনৰ 16 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ধাৰাবাহিকখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া এই ধাৰাবাহিকখন অন্ত পৰিবৰ হ'ল। ইতিমধ্যে এই ধাৰাবাহিকখনৰ শ্বুটিঙৰ কাম সম্পূৰ্ণ শেষ হৈছে আৰু এই মাহৰ ভিতৰত হয়তো এই ধাৰাবাহিকখন অন্ত পৰিব। তো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক এইটোৱেই জনালোঁ যে নিয়ৰৰ ফুল ধাৰাবাহিকখনৰ কাম যিহেতু সম্পূৰ্ণ শেষ হৈছে, তো এতিয়া মাত্ৰ আপোনালোকে আগতে কৰা শ্বুটিঙৰ এপিছডবিলাকহে বৰ্তমান দেখিবলৈ পাব। তো বন্ধু বান্ধৱীসকল নিয়ৰৰ ফুল ধাৰাবাহিকখন চাই যদি ভাল পাইছিল এটা লাইক কৰি দিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।